গুড মৰ্নিং ফ্ৰেণ্ডছ, মই সবিতাই আজি আপোনালোকলৈ লৈ আহিছোঁ এগ পোলাওৰ এটি সুস্বাদু ৰেচিপি। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াত মই লৈছোঁ আধা ঘণ্টা আগত তিয়াই ৰখা চাউল হাফ কিলো। এইফালে লৈছোঁ মই কণী 4টা, জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি, গৰম মছলা, ডাঙৰ পিঁয়াজ 3টা, নিমখ, হালধি, ৰিফাইন তেল, আদা নহৰুৰ পেষ্ট। আৰু মই লৈছোঁ তেজপাত, গোটা জিৰা, লং, ইলাচি, ডালচেনি, কেঁচা জলকীয়া। প্ৰথমে মই কণীকেইটা আগ দি লৈছোঁ। কেৰাহীখন গৰম কৰি মই তাত ৰিফাইন তেল দিলোঁ। এতিয়া মই দিলোঁ অকণমান হালধি কণীকেইটা ভাজিবৰ কাৰণে। কণীকেইটা ৰঙচুৱাকৈ ভাজি লৈছোঁ। সেইখিনি তেলতে গোটা মছলাখিনি দি লৈছোঁ। এতিয়া দিলোঁ মই কাটি ৰখা পিঁয়াজখিনি। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া দিলোঁ মই আদা নহৰুৰ পেষ্ট। দুই টিস্পুন জিৰা গুড়ি দি লৈছোঁ। দুই টিস্পুন ধনিয়া গুড়ি দি লৈছোঁ। 1 টিস্পুন জালুকৰ গুড়ি দি লৈছোঁ। এইবাৰ মই 1 টিস্পুন গৰম মছলা দিলোঁ। অকণমান হালধি দি লৈছোঁ। এতিয়া মই গোটেইখিনি মছলাত অলপ পানী দি ভাজি লৈছোঁ। মছলাখিনি ভাজি লোৱাৰ পিছত কণীকেইটা দি লৈছোঁ। এইবাৰ মই তিয়াই ৰখা চাউল গোটেইখিনি দি লৈছোঁ। চাউলখিনি দিয়াৰ পিছত মই গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। সোৱাদ অনুসৰি নিমখ দিলোঁ।
সিজিবৰ বাবে থুপথুপীয়া কৰি পানী দিলোঁ। এক টিস্পুন চেনি দিলোঁ। অলপ উতল অহাৰ পিছত 1 টিস্পুন গৰম মছলাৰ গুড়ি দিলোঁ। একেবাৰে শেষত 3টা কেঁচা জলকীয়া দি লৈছোঁ। 10 মিনিট সময় ঢাকি থলোঁ। 10 মিনিট হৈ যোৱাৰ পিছত পোলাওখিনি ভালদৰে লৰাই দিছোঁ। অকণমান ঘি দি গৰমে গৰমে লৰাই দিছোঁ। এয়া আমাৰ এগ পোলাওৰ ৰেচিপি পৰিৱেশনৰ বাবে তৈয়াৰ হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। তেন্তে লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।